নমস্কাৰ বন্ধুসকল, স্বাগতম তোমাৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকৰ মাজত স্বাগতম। আজি আমি কথা পাতিবলৈ যাই আছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা অৰ্থাৎ দীপান্বিতা বাৰ এটা নতুন গানৰ বিষয়ে কথা পাতিম। গানটো কেতিয়া কৰি ৰিলিজ হ'ব আৰু শ্বুটিঙৰ কিছু দৃশ্যসমূহ আপোনালোক দেখুৱাম। তো বলক বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু গানটো কেতিয়াকৈ ৰিলিজ কৰিব তো দীপান্বিতা বাৰ মুখেৰে শুনি লওকচোন আপোনালোকে। এতিয়ালৈ চোৱা নাই, চাব 4 ফেব্ৰুৱাৰীত ৰিলিজ হ'ব গানটো, সকলোৱে চাবনে? আৰু আপোনালোকে গমেই পালে আৰু গানটো আপোনালোকৰ মাজলৈ আহিছে 4 ফেব্ৰুৱাৰীৰ দিনা, অৰ্থাৎ 4 ফেব্ৰুৱাৰীৰ দিনা এই গানটো মুক্তি লাভ কৰিব। আৰু বলক এতিয়া শ্বুটিঙৰ কিছু দৃশ্যসমূহ চাই লওক। আৰু শ্বুটিঙৰ দৃশ্যসমূহ চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। আৰু দীপান্বিতা বাৰ আগৰ গানবোৰ যেনেকৈ আদৰি লৈছে এই গানটো আদৰি লৈ বুলি আশা ৰাখিলোঁ। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা সকলোবোৰ আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। জয় অসম।